हेलो गाइज गुड मर्निंग मोर नतुन एटा भिडिओले आपनलोকক पुनरबार स्वागतम जनाइছোঁ আৰু মই গৈ আছোঁ বৰ্তমান আছোঁ নাহলিয়াত আৰু গৈ আছোঁ দুলিয়াজানৰ পৰা টিপাম যাম ক'ত ফুৰো কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি পাই গ'লো আমি টিপাম আৰু টিপামৰ বিষয়ে অলপ হিষ্ট্ৰী ক'ব আমাৰ দাদাই। তো এইফালে আমাৰ দাদা আছে। তো দাদা নামটো আপোনাৰ? মোৰ নাম ৰমেশ গগৈ। টিপামৰ বিষয়ে অলপ কৈ দিয়ক। আমাৰ টিপাম হৈছে 1228 খ্ৰীষ্টাব্দত চালুং চুকাফা আহিছিলে হোমাৰ পৰ্বত পাৰ হয় আমাৰ টিপামত স্থায়ীভাৱে ৰাজধানী পাতি শাসন চলাইছিলে। ইয়াৰ পিছত আমাৰ হাবুঙলৈ গ'ল। হাবুঙতো ৰাজধানী পাতি মানে চৰাইদেউত স্থায়ীভাৱে ৰাজধানী পাতিছিলে। আমাৰ টিপামৰ পৰাই পোনপ্ৰথমতে শাসন চলাইছিলে চালুং চুকাফাই। এতিয়া ভিতৰলৈ যাম আৰু নবিটিকেল বয় আগে গৈ আছে আৰু মই এতিয়া পাছফালে গৈ আছোঁ আৰু তো বলক আৰু মোৰ লগত আপোনালোকেও বলক। তো এইখনে হৈছে টিপাম। তো এতিয়া ওপৰলৈ যাম আৰু কি আছে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তো চাই থাকক ব্লগটো। তো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আপোনালোকে ছাপোৰ্ট কৰক অলপ। অ' ভাই আহি পাই গ'লো টিপাম। কেমেৰামেন কৰিছোঁ আজি গৈ আছোঁ পুৰা ভাগৰ বহুত চিৰি আছে ইয়াত 1000 কিমানটা আছে মই ইমান হিচাপ কৰা নাই নামতে হিচাপ কৰি আপোনালোকক কৈ আছোঁ। বলক ৱাও পুৰা ভাগৰি গৈছে আমাৰ নবিটিকেল বয়। খোজকাঢ়ি ওপৰত পাই গ'লোঁ আমি। এইয়াৰ পৰা খোজকাঢ়ি এনেকুৱা হয় পুৰা ৰাউণ্ড এক পাক হৈ ওপৰলৈ চাওক। তো পুৰা ওপৰলৈ উঠি আহিলোঁ আৰু বেছি দূৰ নাই অলপ দূৰ আছে। তো মন্দিৰলৈ যাম আৰু কি আছে দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক। তো এইফালে আমাৰ নবিটিকেল বয় পুৰা ভিডিঅ' বনাই আছে আৰু পৰিৱেশটো চাওক বহুত ধুনীয়া পৰিৱেশ। এনেকুৱা পৰিৱেশত আহিলে মানে মনটো পুৰা ভাল লাগি যায়। ৱাও আমি পুৰা ওপৰত আহি পাই গ'লোঁ আৰু এই ঘৰখিনি দেখি পাইছেনে? এইবিলাক নৈ দেখিছে কিমান ধুনীয়া। ৱাও এইফালে চাওক দিহিং নৈৰ ওপৰত আমি এতিয়া টিপামত আছোঁ আৰু মন্দিৰৰ ওপৰত আহি পাই গ'লোঁ আমি। আৰু আমাক গুৰুজনে কিবা এটা ক'ব আৰু টিপামৰ বিষয়ে অলপ কৈ দিয়কচোন। হৈছে এই অস্থায়ী ৰাজধানী হয়। যেতিয়া চালুং চুকাফাই 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ তাৰিখে ইয়াত উপস্থিত হয় এই ঠাইটুকুৰা এইডোখৰ চকমক টিলা বুলি কয়। চমকটিলা এই টিলাটো এই টিলাটো এই চকমক টিলাত উপস্থিত হৈ তেওঁ দেখিলে যে পথাৰত সোণালী ধান উপচি পৰি আছে। তাৰ মনত খুব আনন্দ লাগিলে মানে এনেকুৱা সুন্দৰ পৰিৱেশ। যদি তেওঁ মুখৰ পৰা চাগে ফুটি ওলাল মুণ্ডনচোন খাম তাই ভাষা হ'ল মুণ্ডনচোন কাম মানে অসমীয়াত সোণালী শস্যৰ দেশ
নাই হৈছে আৰু তাতে ইয়াতে 3 বছৰ থাকি ইয়াতে অস্থায়ী ৰাজধানী পাতিছে। বানপানী হোৱাৰ কাৰণে ইয়াৰ পৰা গুচি গ'ল। আচ্ছা গুচি গৈ ইয়াত ডাইৰেক্ট যোৱা নাই, য'তে ত'তে ৰখি হৈ গৈছে। চৰাইদেউ পালেগৈ। চৰাইদেউৰ পৰা আকৌ হাবুং গ'ল। হাবুঙৰ পৰা ঘূৰি আহি আকৌ চৰাইদেউত স্থায়ী ৰাজধানী পাতিলে। তাৰপিছত টিপাম, সেইটোৱে টিপাম শব্দটো সেইটোৱে কথা। টিপামৰ শব্দ অৰ্থটো টি মানে ঠাই বা অঞ্চল, পাম মানে কৃষি কৰ্ম কৰা। টিপাম ইয়াতে বেছি দিন হোৱা নাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে। হয়, ইয়াত চাউলুং চুকাফা হেৰি মেডাম মাফিত আহিছিলে। মেডাম মাফিত আহিছিলে 31 জানুৱাৰী তাৰিখে। 31 তাৰিখ উলহ মালহে ইয়াতে মেডাম মাফি উৎসৱ পালন কৰা হ'ল। আকৌ কিছুমান ঘোষণা কৰি থৈ গৈছে। এখন দলংখন ইয়াতে অলৰেডি এতিয়া আৰম্ভ হৈছে কাম। ইয়াত দলং কাম নগাঁৱৰ পৰা এই পাৰলৈ এইফালে বনাই আছে। এইফালে দলং আৰম্ভ হৈছে, বনাইছে আৰম্ভ হৈছে। আৰু এইফালে আলি পদূলিবিলাক ভাল কৰিছে। ইয়াৰ পৰা এইটো সীতাকুণ্ড পৰা এনেকৈ আহি গৈ একদম ভাদৈ পাছলৈ পাব। ডাইৰেক্ট ভাদৈ পাচলি ওলাব, ভাদৈ পাচলিৰ পৰা আকৌ ডিগবৈ যাব। তো ককাক মানে বুজাই ক'লে আমাক কেনেকৈ ইয়াতে সময় এটা দিছিলে। 6 মাহৰ পিছত চুকাফাৰ মূৰ্তিটো বনোৱা। আচ্ছা, মানে চুকাফা মূৰ্তিটো বনাই দিব ইয়াত। মুঠতে এই টুকুৰা ঠাই চুকাফা পৰ্যটনস্থলী হিচাপে ঘোষণা কৰিছে। আচ্ছা তো ককাই বহুত সুন্দৰকৈ বুজাই দিছে। তো ককাই বুজাই দিলে। তো এইফালে পৰিৱেশটো চাওক, খুব ধুনীয়া। আৰু এইফালে চাওক, এইফালে মন্দিৰ দেখিছে কিমান ধুনীয়া পৰিৱেশ। তো এইবাৰ কি হয় মানে আমাৰ মানুহ ঢুকোৱাৰ কাৰণে মোৰ মানে পূজা কৰিবলৈ নহ'ব, সেৱা কৰিব নহ'ব। তো এইবাৰ কৰা নাই। মই আহিবৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা কি হৈছে, আপোনালোকক দেখুৱাইছোঁ। ফুৰিলোঁ আৰু ফুৰি মেলি হৈ গ'ল। এতিয়া যাব লৈছোঁ আৰু এতিয়া যাম তললৈ। গাইজ পুৰা ঘূৰিলোঁ টিপাম আৰু ওপৰৰ পৰা এতিয়া বাহিৰলৈ আহিছোঁ, ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু এইফালে দেখিছে নৱটিকেল বয়। तो भाई कैसा लगा? अच्छा लगा, आके बहुत अच्छा लगा। पहली बार आया था और बहुत अच्छा लगा। अहोम राजा के बारे में जानने को मौका मिला यहाँ पे। और मेरा तो आपको पता है, मेरा ब्लॉग में मैं ज़्यादा हिस्टोरिकल जो प्लेस होता है, डॉक्यूमेंट्री और ट्रेडिशनल कल्चर के ऊपर में ज़्यादा बनाता हूँ। बीच बीच में कभी कभी फ़नी वीडियो डाल देता हूँ, अलग बात है। बट ज़्यादा मेरा कंटेंट में मेरा फोकस रहता है ट्रेडिशनल कल्चर जिस लाइक ए डॉक्यूमेंट्री। तो याते শেষ কৰোঁ। ओके बाय बाय, नेक्स्ट ब्लॉगत लग पाम। ओके बाय बाय।